হৈছিল হোৱা নাছিল নেকি ওটিপি কব দাদা ওটিপি কৰাই আছে যাছো থাক মোৰ ওপৰত দি যাম নেকি হয় না ব্ৰিগেড আছে কি আছিল ব্ৰিগেড 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 কি বস্তু ভাই নাবে পিছি যাইছে বলি কাজ তনে তনে মারিবে নহয় তন্দে মাৰ পিছি যাইছিল ভাই মারলি ইটু কারেক্ট ফর্ম মারি দা কারেক্ট ফ্রম পিছি আছে এ ডুবলু আমি তার ওজান ইমান আছে এটা কোন এটা দাবি গেছি চিত্তরে বের তো হে গাইস ওয়েলকাম টু মাই ইউটিউব চ্যানেল টপ ডে ভ্লগস আকৌ এটা নতুন ভিডিও আপোনালোকৰ মাজলৈ লৈ গৈছোঁ গাইছ আৰু গাইছ আজি ভিডিঅ'টো কেনেকুৱা হ'ব গৈ আছে আপোনালোকে থাম্বনেল চাই গমেই পাইছে চাগে গাইছ হয় গাইছ আমি যাম লগৰ কেইটালৈ এটা ধুনীয়া লোকেশ্যনত তো ভাবিছোঁ এটা ধুনীয়া ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ লৈ আহোঁ মানে আপোনালোকক দেখাওঁ কেনেকুৱা লাগিল যায় কেনে তো আমি ট্ৰিপটো মানে বহুত আগৰ পৰা প্লেন কৰিছিলোঁ লগৰ লগত কিন্তু যোৱা হোৱা নাছিল তো এতিয়া ভাবিছোঁ কালি যাম আগৰ পৰা ভাবিছিলোঁ যাম বুলি কিন্তু যোৱা হোৱা নাছিল মানে ক্লাছ চাছ থাকে নে গাইছ কলেজ থাকে চবৰে নিমিলে টাইমটো একেলগে সেইকাৰণে কৈছিলোঁ আদিবোৰো টাইম মিলা নাছিল তো সেইকাৰণে কালি এতিয়া আমাৰ চবৰে বন্ধটো ভাবিছোঁ গাইছ যাই আহোঁ মানে কিমান দিন আৰু আমি পিছে থাকিম সেইকাৰণে কালি যাম আৰু পুৱাই আমি যোনটো লোকেশ্যনত যাব ওলাইছোঁ গোটেই ডিটেইলছ আপোনালোকে যাই থাকোঁতে কম মই আপোনালোকক এতিয়া আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ তো আমি তাড়াতাড়ি ভিডিঅ'টো আৰম্ভ কৰোঁ লগ পাইছোঁ কালি ৰাতিপুৱালৈ গুড নাইট আমি যাই আছোঁ আদিবে গলে গাড়ী লৈ ওলাই আছি আৰু সেইটো কথা আমি কম গাড়ী উঠিলো কলেজ ধৰ্মপুত ই ৰিক্সা চাটো উঠো খোজকাঢ়ি যাবতো নৰা ইমান দূৰ লাগি তো যাওঁ বেছি আৰু এইটো আমাৰ ড্ৰাইভাৰ আছিল আজিৰ কাৰণে পুৰা ৰেডি বিছমিল্লাহ বুলি আজি আৰু ওলাই দিলোঁ আৰু মানে ট্ৰিপটো বহুত দিনৰ পৰাই প্লেন হৈছিল হোৱা নাছিল নেকি ওটিপি কব দাদা OTP লাগে 969 ওকে যাত্ৰা আৰম্ভ কৰি দিলোঁ সিট বেল্ট মাৰ মুস্তা চিট বেল্ট মাৰিলে তই আজি আমি যাম ক'ত প্লেচটো কৈ দিছোঁ মাউজি যদি বন্ধ নগবা ৰাস্তাৰ অলপ উঠাই লওঁ এইগিলা নহয় দে যদি ড্ৰাইভাৰে এনেকুৱা কৰে হৈছে আৰু কি কম তো গাইজ আমি এতিয়া আহি মানে বৰমাহ পাওঁ আৰু পাৱা নাই অলপ দূৰ আছে বাকী টপ দিত আগত বহি আছে আদিবে গাড়ী চলাই আছে যাই আছোঁ আৰু এই টপ দিবি আকৌ বোলো তো গাইছ আমি এতিয়া যাই আছোঁ আৰু তই এইগিলা কৈ দিল আমি ৰঙেৰ পৰাই বৰমা মানে নলবাৰী পাৰ হ'ব বুলি 4 বাৰ ৰখছোঁ জানে ইম্পৰ্টেণ্ট কাম নহয় গান চেঞ্জ কৰিব লাগে গান চেঞ্জ ড্ৰাইভাৰো ভাল লগা নাই আৰু ইয়াৰ মতে চব গান মানে লগাই আছে আৰু গান নহ'লে ড্ৰাইভাৰৰ ওপৰত বিশ্বাস নাই গাইছ গাড়ী ৰখে গান চেঞ্জ কৰিব 4 বাৰ গাড়ী ৰখাইছে গাইছ গানটো চেঞ্জ কৰিব কাৰণে সিট বেল্টটো নাই মই সিট বেল্ট মাৰি ড্ৰাইভাৰৰ সিট বেল্ট নাই মাৰি ল তো গাইছ পাৰ্কিংটোতো ভালকৈ কৰি ল'ব লাগব না এতিয়া আছোঁ আমাৰ টাইম লাগব নেকি এই মুস্তা ঘুমটিত পৰলি নেকি এনে আনতে নাই ঘুমটিত পৰা নাই ভাল লাগছে মানুহ বহুতে গাইছে এই গাড়ী দেখছি না কিমান কি চুচু কৰা লাগছি বহুত টাইম মানে একবাৰ এটা খালি কৰে এটা হেৰি খালি কৰে চব ডায়েবেটিছ পেচেণ্ট তো গাইজ আমি আহি পালোঁ এতিয়া বাকী সেই গাড়ীখন পাৰ্কিং কৰি থব ধৰিছি বাকী আহিলে কেনে লাগছে আহোঁতে ভালে লাগছে মজা লাগছে আৰু বাকী ভিতৰে কি হয় গম নাপাওঁ আৰু মজাটো কেনেকুৱা জানাই আমি আৰু গাইজ কোনো ফ্ৰীতে অহা নাই আদিবে গাড়ী চলছি ই কি কৰিছে ভিডিঅ' কৰিছি মই মেপ চাইছোঁ এই জীৱনে গান লগাইছে কোনো ফ্ৰীতে অহা নাই মানে ফিট কোনো খাবা ফ্ৰীত কোনো নালাগে বাকী বাহিৰৰ মানে এনেকুৱা কৈ কিবা ট্ৰিপটো চাকচেছ কৰিছোঁ কিমান দিনৰ প্লেন পুৰক লৈ মই বিশ্বাসে কৰা নাই মই গাড়ী নিলগ গ'লে বিশ্বাস কৰা মই কৈছোঁ গাড়ীখন নথি ফাষ্টতে সি আহিব ঠিক নাই বাইক লৈ আহিব লাগিব পাৰে নে কিবা চাকচেছফুল হৈছে এইটো লৰু এটাই বাকী আমি ভিতৰত যাম এতিয়া তো আৰু আজি বতৰটো ভাল ন ৰ'দ চ'দ বেছি নাই কি কোৱা দিবি আজি বতৰটো কেনে একদম সুন্দৰ আৰু বাপেক চাট মাৰি আছে বোলে এইটো কিবা কবলি হ'লে নকলি হ'লে কি হৈছে আমি এটা আছোঁ বহি আছোঁ তল 100 টকা পৰি এটা ৰিকভাৰ হৈ গ'ল এটা টিকেটটো ৰিকভাৰ হৈ গ'ল এটলিষ্ট মানে গাইছ ইয়াতে বহিবি আহি পেলাই 100 টকা পাই গৈছে ইয়াত পৰি আছিল বোলে আৰু নাৰে কম ৰিকভাৰ এটা টিকেট ৰিকভাৰ ধুনীয়া বতাহ দিছে ভাল লাগছে কিন্তু বতাহ দিছে ধুনীয়া
গাইজ বহুতখিনি ভাল লাগছি পানী চবতকে ভাল বস্তু বতৰটো মজা বতৰটো মজা মানে ৰ'দ নাই বেছি কি বুম লাগছি সেই দেখিছেনে একদম মজা লাগছে আৰু এই পানীৰ গাঁৱত ভিডিঅ' কৰি ভাল লাগে ভয় লাগে তাকো মোবাইলটো ভাল লাগে বোলে আৰু মোবাইল পেলাই দিব ইচ্ছা যায় ভাল ইচ্ছা যায় বোলে কেনে লাগছে আদিপ কিতনা টাইটানিক মা বোলে কেনে লাগছে একদম মজা এইফালে চাওক গাইজ একো নাই ইফালে আছে পাৰ্ক পাৰ্কখন বহুতখিনি ভাল লাগছে আৰু আপোনালোকে চাব পাৰে ইয়াৰ ভিউটো কি মজা দেখিছে না আদিপ কেনে একদম আল্টিমেট আৰু আমাৰ মুস্তাফাবিনে ক'ত বহি আছে এইটো কিবা চিন্তাত পচি এটা এইফালে ক'ত বহি আছে তাৰ বেছি দিন নাই গাইজ ক'ত বহি আছে আৰু তাক কি চিন্তাত আমাৰ পাই আমি ইয়াতে গোটাই দিয়া আছোঁ সি তাতে বহি আছে একলাই কি চিবা তাৰ ইয়াৰো কিবা আছে জীৱন আৰু গাইছ আমি ইয়াতে মানে যি ডাঙৰ ডাঙৰ মাছ কেইটামান দেখিছোঁ এই আদিম হয় না ব্ৰিগেড আছে কি আছিল ব্ৰিগেড অঁ ব্ৰিগেড ব্ৰিগেড কি বস্তু ভাই বিকেট শুনছো ব্ৰিগেড ব্ৰিগেড এইটো কি মাছ কচোন তাক ব্ৰিগেড কি বস্তু ভাই ব্ৰিগেড কি বস্তু আনিলি তু ডাইৰেক্ট ডলফিন দেখা বুলি কওঁ ডলফিনো দেখছি দুটামান অৱস্থা এংগেল ওই ৰঙেৰ পাই খানি পাওঁতে ভুল হৈ গেল আৰু ব্ৰিগেড হৈ গেল ব্ৰিগেড টু ব্ৰিগেড হৈ গৈছে গাইছ এতিয়া বোলে মাছ বেছিকৈ বোলে কি নাম বোলে ব্ৰিগেড ব্ৰিগেড নহয় ব্ৰিগেড নাজানো আৰু কি নাম ওলাইছে এইগিলা ব্ৰিগেড মাছ ব্ৰিগেড নহয় গাইজ মোবাইলটো আংকল লগ আছে বেলুন ভাই আছে বেলুন ভাই আছে বেলুন ভাই আছে মোবাইলটো মাতক লৈ যা পল্লি গা মাছে খাপ মাছে ব্লগিং কৰোঁ আই গাইজ আজি পানীত তলত 1 নম্বৰ দিম ৰ'দটো নাছিল ইণ্টেলা তো ৰ'দটো দিলে ন গৰমটো আছে কিন্তু ভাল লাগছে ন তুমি পাহাৰ কেনে ওলাইছে কি পাহাৰ গাইজ টকা বছৰ আমি পাহাৰ চিন পাহাৰে চিন পোৱা নাই বোলে কি পাহাৰ উঠিলো ফেনে বোলে তোৰ কি উঠি নেকি এইটোত দে চালা ইমানে বুঢ়ো হৈ গ'লো আমি অকল কাপল চেলাও এই নহয় চলি চিল্ড্ৰেন এলাও সৰু চলিৰ কাৰণে চৰি বেলুন ভাই আছে দে চাপ বেলুন ভাগি আছে বেলুন বুলি নকবি কি বুলি কয় এইটো বেলুন ডাঙৰ বেলুন বেলুন নহয় ডাঙৰ বেলুন হলো বেলুনে কলি বেলুন কলি বেলেগ বাকী গাইজ চাওক মাহলটো মানে একদম মানে ধুনীয়া জুবিনদাৰ গান বাজি আছে বেকগ্ৰাউণ্ডত আৰু বাকী ধুনীয়া ধুনীয়া বতাহ চলি আছে আৰু গাইজ মোৰ ফটোগিলে মানে ভাল হোৱা নাই চুইগিলালো কাটি দিলোঁ এতিয়া আফচোচ যাই আছে কি আজি কাটছিলোঁ আৰু এই 1 মাহ 1.5 মাহ আগতে কাটছিলোঁ এতিয়াও আহাই নাই মোৰ কি ভুল বাকী ইয়াতে চাওক এইগিলা অলপ এডভেঞ্চাৰ আছে এই টপ দিৰ কৰবি নে এইগিলা এডভেঞ্চাৰ কৰিম আমি এডভেঞ্চাৰ কৰেগা গাইজ বলক এই চলি এটাৰ বিয়ে আছে এই চাচোন ইয়াত তই ষ্টেণ্ড অঁ ঘৰৰ পৰা ষ্টেণ্ডত আনিলোঁ আনিলে গাড়ীত থৈ আছোঁ বাহিৰত কি লাভ হ'ল নাই ইমান দূৰ এই সেইটোত উঠিমে ভাই এইটোত উঠিব বহুত ইচ্ছা আছে উঠিব দিব নে ইয়াতে গৰু গোবৰ দিব হ গাইজ টপ দিম কি এক্স দেখোন হজু অ হয় দেখোন ঐ কাহা আছে নিকলা তোক বহুত দিনৰ মূৰত বাকী গাইজ এখন আছে ৰেষ্টুৰেণ্ট য়েল্লো ৰেষ্টুৰেণ্ট বোলে ধুনীয়া একদম জুবিনদাৰ গান বাজি থাকে এনি টাইম কিন্তু জুবিনদাৰ গান আৰু আহি বাজি আছে না তোদের মজা লাগছে টায়াৰৰ ওপৰে ওপৰে কি মাটিত লাগছি টায়াৰ ৰে পঢ়লো হে আদিম তলত নপৰবি পানীত পৰবি তলত বহুত পানী আছে তলত টায়াৰ মাটিত লাগছি পানীত লাগছি পানীত
ইনজেকশন লবি আহ এই আখি গজন নাই সেই গাইজ উঠে বস্তু না বলে কত আছে এই রে এই পরিম দিয়ে ভাবি উঠি না পরে ফিজিক্স ইউজ কর টান টান হ্যান্ডিম্যান আমি তাহলে আমার ছেলেও মান না গাইজ আর তো মান লাগছিল আমার মো পারছি না ওই এই তো উঠি মে তো দেখে থাকে টায়ার তো আমি টায়ারে মানিছো এরপর নাম আমি টায়ারে মানিছো এরপর ওই তুই মাল দিবে দি তুই পাগল করে দিব না আরে বলে বলে আদি বুঝছুন কেন হেৰি কর বাবু ইঞ্জিন মান দিলে অত আছে দি মুস্তাকে ছে মোর জানে নাই ৰ হেৰি কৰিব লাগিব হৈ দিয়ে তা ও গাইজ হৰিণা আদিব হয়তো আর নকব এই বাদে কে এই না যায় লগত যাবা আছা ওচোন কত এই চলিলে ঘর তো ভাঙি আছে ও বাল কেনে রদিছে কো আসি ভাল ও ভাই রোদ নাছিলে গাইছ পুৰা আললে আর গম পাইছ নেতে বই লাগছিল বহা যদি অলপ ৰদতে বদে পাহাৰিয়ানত টয়লেট লেডিস টয়লেট নহয় টয়লেট লেডিস এইগুলা বস্তু আগে সবুজ পড়ে যাবে টয়লেট লেডিস টয়লেট আমি কৰিম বটিং এই চা সব চলি ৰেডি নাও চলবাৰ কাৰণে তো আমি চাৰিটা যাম এতিয়া মানে বোটিং কৰিম এইলে জ্যাকেট পিন্ধিছো তহঁতে দেখছ ঐ মোৰতো কয়ে আরে তই আনো ঠাই দেখবি পল্লিও দেখছ গাইজ ইনশাল দেখছ মোক জ্যাকেট নিয়ে দে নাকি সেন্ডেল বেয়া এই আধা করবি দে মুস্তা ব এই জীৱনা চাবি ঐ তোর থাক এপ্লাই বেশি হালছি গাইস মুস্তার ওজন ইমান আছে এটা কোন এটা দাবি গেছি সেন্টার কথা ভয় লাগছে এ কোয়াই কাটি দিছে হ্যান্ডেল ও ঠিকই আছে গাইস হ্যান্ডেল মিলাবা না ওয়াই কি হয় গাইস হ্যান্ডেল মিলাবা না সাইকেল হ্যান্ডেল মিলে বেশি বাইকও মিলে বেশি ওই এক সাইডে দাবি আছে ভয় লাগছে টাইটানিক টু বলে এ বয়া পেডাল মারছি বেয়া পেডাল মারছি কিন্তু আরে মারো কই যাইছো আমি আহতে মারিম এ পানি কমেছে রেডি হই যায় আদি এই তো পেডাল মারবে লগে দিছো জীবন আৰু আদিব আমি মুস্তাফিজৰ আৰু মই বহি যাইছো এতিয়া বোটিং কৰা আনলৈ গেছি গাইস রোদুর হুন কেন রোদে গাইস পেডাল মারি মারি ভাগার লাগছে বলে দে দু জীবন মোবাইলটো কোন ফালে আছে তোর গাইস এবার আমি পেডাল মারি আছো লাইভত উল্টে পেডাল মারা নাছিলো রে এইবারে মারি ভালো আমি জায়গাতে রই আছো পানি আছে স্পারবে মন গাইস খেতাল বলে হ্যান্ডেল খেতাল জীবনের অত আছে আর বতা আরাম লৈ যাই আছো এতিয়া আমি কি মজা বতা নাকি মুস্তা দুখ হৈছে কি দুহে মন হেই খৰক লাগি পেডাল এনে ঘুরি আছে পেডাল মার ভিডিও করবে দিছি আনতো তার গাড়ি মার এনে গুয়ানা পাকে মার এখানে না যায় আনতো তার গাড়ি চলানো ভিডিও দে জীবন তোর ভরি সবকে কম স্পিডত চলছি ও গাইস যে ভালো শুন এনে জেংকে বেদল মারিছে বেদল বাজে মাছ বই আই যায় কেনকে যাবি আর মই তাক লাগি যাম কত লাগি ये तू इसले जो स्पीड दी स्पीड অনাই हां মজা বতা দিছি কাছারি নিবে লাগা বুলি কো পানী মাৰি এই হাতনি মার দিছি গাইছ শুন এই ফেক এখানে কাম নাই বল হাতনি মার এই হাতনি মার এই গেছি বাল হ্যান্ডেল কাট হ্যাঁ জীবন ক্যাপ্টেন ভালো আছে কিন্তু গাইজ আমার হ্যান্ডেলম্যান নয় ক্যাপ্টেনই আমার সিপুর ক্যাপ্টেন গাইজি এই স্যার আমারও স্পিডে লো না এই অপোজিট সাইডত মার তব দিও মার হাতৰি মাৰি গেছি মানে পানী দাৰো গেছি বাকি গাইজ ইয়াৰ পৰা এইটো এনেকৈ ভিউ বাইরে সব দি মার মাঝবি হোটেল বলে মাঝি পাবে এতিয়া আমি আৰু যাবা আছে আদা এইকাৰণে মই লাইফটোত অলপ হেৰি অৱশ্য এফালে ধুনীয়া লাগে আছি বা ডায়মণ্ড নেকি কি জিকি আছে গাইজ গৰম লাগছে এই মজা চলিছে রোদ দিছি মস্ত আমি তো ৰ'দ দিছি বোলে রোদ দিছি গাইজ এখন বান্দানা ৰৈছি মস্ত আৰু কইলা মাৰ্কা লাগা কি গুলি চলাইছে শুনি আছে পিছফালে গাইজ কাটা যোৱা নাই নাও হানে এইবিলাক সুন্দৰ লাগিলা আমি উল্টে যাম না বতাহতৰ পিছত হয় দে
লাগিল বে এটা কাম কৰ তই দৌৰি পেডেল মাৰ পাঁচজন তই পেডেল মাৰ হা পেডেল মাৰ বাইদেউ নাওখন বেয়া এই পেডেল মাৰ ৰে ভাই কেনেকৈ পাৰিম এইটো চাইডে মাৰ এই তোমাৰ বেটি মাৰ পেডেল পেডেল মাৰ তোক কৈ আছো মাৰ এই কবা উল্টি যাব ভাল লাগে এইটো চাইডে নহয় এইটো চাইডে মাৰ এতিয়া আগে আহিছিল মানে এনেকৈ আহিছিল না মই তো ঠিকেই আছে এনেকৈ মেটিব লাগে অ ঘূৰি পোৱা নহয়তো নাওখন চলাব জনা নাই ইমান তাই ডাইলি এই এইটো চাইডে মাৰ এইটো বেছি গছ মানে মাজতে না চকত মাছ লগত কি নাও দছো বুলি এইটো চাইডে মাৰে অ মাৰবি কৈ আছো ও বেকন মাৰা আছিল দেই এই হেণ্ডেলমেন পুরো হেণ্ডেলমেন হেণ্ডেল কাট ও কি ঠিক হেতুই আছিল এতিয়া কাটি দি ফলে তো একদম বহুত স্পিড লৈ আছিল ন ও অ খাই ভাল আমাৰে ভুল হৈছিল মাৰে প্লে ওই এখন নাবে পিছি যাইছে বলি কাট সন্দেহ মত নামারিবে নহয় তন্দে মাৰ পিছি যাইছিল খাই মারলি ইটো কারেক্ট ফর্ম মার মারি দা কারেক্ট ফ্রম বিচৰি আছে গাড়ী যে নাও কোনা লাগছি যাব পাৰা নাই এতে বলে কোনটো কি বলে ধরবে বল না কেমন স্পিড লইছে দেখছ না হ্যাঁ মাসি মামা এখন সিধে হাঙ্গে মাসু তনে মাসু বন্ধু বেশি ও ঠিক আছে রে মা ও ভালো কথা ঠিক আছে গাইস কোনটো সাইডে পেডেল মারলে এফালে নহয় বে। নাওখান কয় যে হেতে মারে ভাই তো তোমার না এই দেখিলে হাকাৰ ওয়াই পেডেল মারবে লাগে গমে পাও না পাৰি গেছি নাওখান মানে এক জায়গাতে আছে নাও মাৰি আছো। এই গাইস আদি বেলা লাস্টবার ফোন করে রেসিভ না মায়া বাবু এ পিছে যাই আছে লাল নাও দুছো পিছে যাওয়ালে তো মারে আছো পিছে যাব লাগে নাকি আগে যাব লাগে না ঘুরে বলে এ ডুবলুই আমি নাই ডুবা নাই আসো মামা এ হাপ কওতে এই দুই মেগুরি ও ঠিক আছে দেখছ না এ এই সাইডেই যাচ্ছে উল্টি কে মারি আছে গোল মার পেডেল মার মারবে দে হাওয়াতে যায় আছে মারি গেছি রে আদি মার আদি তোতে মারেন কে মারেন এ আদি মার, মার। নালাগে পারিম দিও একবার মেনে দিলে পারি ও গেছি দেখা না নাকি আদি ঠিক আছে নহয় ফাইনালি ঘর মুখে অভিমুখ মানে ঘর মুখে যাম আৰু আমি এই যে তোৰ ইয়াত ঘূৰাব মানে এটা কয় ও সি কয় ফৰ্ম মিলে নাই বোলে কিবা পেডেল পাত কোৱাই ঘূৰাব লাগে এইটো পাৰি গেছি আৰু হেণ্ডেল ডাল কোৱাই ঘূৰাব একবাৰ কোৱাই ঘূৰাব এখানি জায়গাতে গাইছ 5 মিনিট মান ৰখি আছে ই কয় ফৰ্ম মিলে নাই বোলে ই কয় আগে ই কয় পিছে তাতে সুন্দৰ লাগছি দুইবাৰ সুন্দৰ লাগিছে মই হাতেদি সাইড কৰি দিছো কিটা যাই থাকা এ বকাই কি করেছো ঐ তাৰ পৰা কিছু লাগি গলি গম পানে বেছি বাউন্ডারি গুছি দিছো এ বাউন্ডারি কাটি দি বাউন্ডারি ঠিকই আছিল লাইভ তো ইন ওয়াইড হাউস মই জটি লৈ যাই নাৱে লৈ যায় ঐ মানে স্পিড গেছি বেলা আইলে যাই গাইছ মস্ত ৰদ দিছি ভাই মানে বাপৰে নাচিবা হৈ যাম মানে আৰু তই আৰু কলা বাবা কি আছে আংৰা হ'ব গাই ভাই কিমান কষ্ট হৈছে গৰম দছি ভাল ও ভাই নাওখান নাই নাই মাজৰ পৰা ফাঁচি গেছি এইফালে টাইম বেছি গেছি বেছি এই আদি বেবাক ঘূৰাবাই পৰা নাছিল অ সি কি কৈছে ফৰ্মুটা নাই বোলে নাওখান ফৰ্মুটা নাই এ বাপা 45 মিনিটে এটি মই পেডেল মাৰছো যি ভাগাৰ লাগছি এতিয়া আমি ইয়াৰ পাই যাওঁ জন্ম পাৱাৰ পৰা পেডেল মাৰছো আমি এতিয়া মাউজি বাৰৰ পৰা ওলো আৰু বহুত গৰম লাগছি এতিয়া আৰু এতিয়া আমি যাই আছো আৰু এতিয়া ক'ত যাম আমি নেক্সট হেৰিত যাম ৰঙিয়া যাম ৰঙিয়া ৰঙিয়াত খাম। মানে আমাৰ ভোক লাগছি এতিয়া চবে এতিয়া ভাল ৰেষ্টুৰেণ্ট সোমাম আৰু কিবা খাম আৰু এইফালে পিছফালে মস্তা ইয়াৰ অৱস্থা নাই দিয়া আমি যাযাবৰ গৈ আছো যাযাবৰ যাই আছো এইফালে চাব পাৰে আৰু টাইম কিমান হ'ল টাইম এতিয়া 3:30 হ'ল আৰু চাৰিটা এইটা 15:33 দি ৰ'দ পৰছি বিৰাট ৰ'দ পৰিছে অঁ এই কেনেকৈ চলে আছে দেখিছা নাই নতুবা এংগে যাব ৰ'দ পৰে ভোক লাগছি গাইজ বহুত ভোক লাগছি মানে তাতে বহুত ধুনীয়া এইফালে আদি আছে মস্তা এই খাৱাত লাগলেই ভাই এই লৰু আৰু আমাৰ আহি পালে এইফালে ভেজ থালি ইয়াতে বহুত কিবা কিবি আইটেম আছে এইবিলাক চাব পাৰে আৰু এইটো চিকেন আৰু ইয়াতে কি অৰ্ডাৰ দিছে কি দিছে আমি চিকেন মছলা আৰু আৰু ৰুটি 10 খান অঁ ইয়াতে দিছে 10 খান ৰুটি দিছে এতিয়া আমি খাই লওঁ 10 খান ৰুটি দিছে লাগে আৰু তোক 29 খান মান লাগে কম হৈছে নেকি আজি অলপ কম হ'ল চলতে ঐ মুস্তা ৰ খাবি ৰ হোৱা নাই ৰ দালি দি খাচোন এতিয়া এতিয়া আৰু ঘৰলৈ যাওঁ আৰু ডাইৰেক্ট এইফালে চাব পাৰে আদিপ কেনে লাগিল মই মানে এইটো লাইভৰ ভাল লাগে সেই চবে একদম মুচি গুচি চাফা কৰি খাইছে
এই লাইফৰ কথা কৈ থাকা চবতকে বেয়াকে খাইছে টপ দি ৰে এইটো এখন কাৰ কাহি কিখান ই আমাৰ ৰৱাখিনিও খাইছি গোটাই এইখিনি বস্তু আবে ভাই মই 10খান ৰুটি খাই এই দেখছে 10খান ৰুটি ৰুটি কম আবে এই সব ৰুটি কম হৈ আছে বোলে তাত এই আৰু জীৱন লাগছে কম হৈছে গাইছ আমি এতিয়া তাত খাৱা লোৱা কৰি পেলাই আহি পালোঁ এতিয়া ডাইৰেক্ট আমি ৰঙিয়া আৰু এতিয়া জীৱনকো নামাই দিলোঁ আৰু এতিয়া আমি ইয়াত নামিম মানে হাৱেচ চকত যিহেতু আমাৰ ইয়াত বাইক থোৱা আছে তো আমি ইয়াতে নামি ৰ'ম আৰু এতিয়া আদিবকো বাই বাই দিলোঁ আৰু বহুতখিনি ভাল লাগিলে একেলগে যাই কেনে তো এতিয়া আহি পালোঁ আমাৰ আহি পাওঁতে মোটামুটি 5টা 4:30 মানে হ'ল আৰু তো গাইছ এতিয়া ধুনীয়াকৈ ঘৰ আহি পালোঁ ফাইনেলি আৰু বহুতখিনি ভাল লাগিছে গাইছ ট্ৰিপটোত যাই কেনে মানে লগৰ লগত এনেকৈ যাই কেনে বহুতখিনি ভাল লাগে গাইছ বাকী আপোনালোকে ভিডিঅ'টো চালে কেনেকুৱা কি বহুতখিনি ভাল লাগিছে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু গাইছ এতিয়ালৈ যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি থৈ দিব লগ পাম এনেকুৱা মজা ধামাকা ভিডিঅ'ৰ সৈতে তব তক কেলে বাই বাই গাইছ